তো আজিও প্ৰায় 4টা বাজিতে ওলাইছোঁ। তো এতিয়ালৈকে আন্ধাৰ মুন্ধাৰ পূৰা আন্ধাৰ হৈ আছে। তো একোকে গাড়ী এখনো নাই, ইয়াত কোনো একোৱে নাই। তো পূৰা ৰোড খালী হৈ আছে। তেতিয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আজি 11 নম্বৰ দিন। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এতিয়া প্ৰায় পোহৰ হৈ গ'লহি। তো আমি আন্ধাৰতে যেতিয়া আপোনাক দেখাইছোঁ, এইটো আন্ধাৰতে খোজকাঢ়ি আহি আছিলোঁ। তো এতিয়া বঢ়িয়া পোহৰ হৈছে আৰু গম পায় অসমৰ ভিউটো, ৰাতিপুৱা ভিউটো কিমান সুন্দৰ। ক'বলৈ গ'লে এডোখৰ পৰিৱেশটো ভাল, কাৰণ এতিয়া পাহাৰৰ নিচিনা অলপ জেগা এইটো, কিন্তু পৰিৱেশটো ইমান সুন্দৰ দেখিবলৈ নহয়। এটা বহুত ভাল লাগিছে, মনটো দেখি পেলাই কিবা ভাল লাগে। আৰু অসমৰ ভিউটো ৰাতিপুৱা দেখি পেলাই বহুত ভাল লাগে। কিন্তু বলক আৰু বেছি পলম নকৰোঁ, ভিডিঅ'টো আগলৈকে চাই থাকক। জয় শ্ৰীৰাম। এদিন চিঞৰিব পৰাই নাই ভালকৈ, সেইকাৰণে আজি খোলা মনে চিঞৰিম বুলি ভাবিছোঁ। চবে একেলগে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আমাৰ লগৰটো তাত আছে, শুনি থাকিব। চাইলেণ্ট মোড, চাইলেণ্ট ৰূপজি, চাইলেণ্ট হে। জয় শ্ৰীৰাম, জয়। যোনে ভিডিঅ' বনাই আছে জয় শ্ৰীৰাম, আজি খোলা মনে চিঞৰিব মন গৈছে। আমাৰ ৰূপে কৈছে, ৰূপ তুমি চিঞৰ জয় শ্ৰীৰাম। জয় শ্ৰীৰাম চিঞৰিছে, ইমান মনটো ভাল লাগিছে। চিঞৰিব আজি খোলা মনে চিঞৰিব পাইছোঁ, কাৰণ এইকণত কোনো নাই, নিতাল তাল জেগা, সেইকাৰণে আৰু চিঞৰিম জয় শ্ৰীৰাম। তো গাইছ আমাৰ গুগল মেপে পূৰা লৈ ল'লে। তো চাওকচোন, গুগল মেপে আনি তো ক'ৰ পালে চাওক এখন এয়া দলং। তো গাইছ এখন ঘৰত পূৰা নদীয়ে আছিলে। তো মানে এইখিনি শুকাই যোৱাৰ কাৰণে এইখিনি মাছখিনি শুকাই গ'ল। তো সেইটো কাৰণে এইখিনি পানী আছিলে। তো এইখিনিতে দলংখন আছে, আৰু আছে এখন, ইয়াতো এখন পানী আছে। তো এইখনতো দলংখন বনাই দিছে। তো এটা কথা, কোনোবাই যে এনেকৈ যি ক'ৰবাত খোজকাঢ়ি আহে, তো পেডেল যাত্ৰা কৰি আহে, তো অলপ গুগল মেপখন ভালকৈ চাব, নহ'লে গুগল মেপখন ভৰসা নাথাকিব। অলপ ভালদৰে চাব এখন গুগল মেপখন, নহ'লে আমাৰ নিচিনা গতি হ'ব। কেনেকুৱা গতি হ'ব? এনেকুৱা নিচিনা গতি হ'ব, পানীৰ ওপৰৰ পৰা খোজকাঢ়িব লাগিব। এখন দলং পাৰ হৈ আহিছোঁ, আৰু এখন দলং আছে, মানে আৰু এখন দলং আছে, কাৰণ এইখিনি গ'ল শুকাই। তো গাইছ দেখি চাৰি চাইডে পূৰা পানী। আমি আহিছোঁ এখন একেবাৰে বাঁহৰ দলঙত, আৰু গুগল মেপে আমাক পূৰা আনি দিলে ইয়াত পানীৰ মাজত। তো গৈ আছোঁ, আৰু মেপ দেখা মানুহজন কোন জানে? এইজন জোনাক দাস। এই জোনাক দাসে আমাৰ মেপ চাই আমাৰ পানীৰ মাজত পেলাই দিলেহি। আহি পেলাই বৰ্তমান নদী দি মানে বাঁহৰ দলঙত পেলাই দিলেহি। তো এতিয়া এজনক কি জনাবলৈ পাই সুখী হৈছে, আমাৰ এইজন ল'ৰাই আজি আমাক গুগল মেপ চোৱাই দলং পাৰ কৰাই লৈ আহিছে, আৰু তাকো মানুহৰ ঘৰৰ গলিয়ে লৈ আহিছে। আজি মই বিৰাট হেপ্পী আছোঁ, কিন্তু তাক গিফ্ট এটা দিব লাগিব। এতিয়ালৈকে দিম বুলি ভাবি আছোঁ, গিফ্ট এতিয়ালৈকে দিব পৰা নাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে, পাছত তাক গিফ্ট এটা দি আছোঁ। তো আজি নহয় কালি হ'লেও দিম, কিন্তু ভিডিঅ'কেইটা সদায় চাই থাকিব। কোকৰাঝাৰ জিলা মিলন এম ই স্কুল ছাৰ বাইদেউলৈ বহুত ধন্যবাদ থাকিলে, কাৰণ আমি গৈ থাকোঁতে ছাৰ দুজনে মাতি আনি আমাক অফিচ ৰুমত সোমোৱাই বাইদেউ এখন গামোচাৰে আদৰণি জনাইছে, সন্মান জনাইছে, আৰু লগতে ছাৰহঁতেও বহুত মৰম দিছে, আৰু লগতে আমাক স্কুলখনৰ ষ্টুডেণ্টখিনিও বহুত মৰম দিছে। তো সকলোলৈ ধন্যবাদ থাকিলে, ছাৰ বাইদেউলৈ বহুত ধন্যবাদ। আশা কৰোঁ আকৌ লগ পাম বুলি। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় আই অসম, জয় আই অসম, জয় আই অসম। আৰু এবাৰ আমাৰ লগত গাইজ দেখিছে তো কিমান মৰম দিছে, বাইদেউহঁতেও বহুত মৰম দিছে। তো বহুত ভাল লাগিছে, কাৰণ এনেকুৱা মৰম মই মানে প্ৰথমবাৰ পাইছোঁ ন। বহুত ভাল লাগিছে, মনটো কি ক'ম কি নক'ম লাগি গৈছে। তো ছাৰহঁতলৈ বহুত ধন্যবাদ। তো বহুত ভাল লাগিছে, তো এনেকুৱা ভাল লাগিছে, এনেকুৱা আজি ফিলিংছটো ইমান ভাল লাগিছে, তো ক'ম কি, বহুত ভাল লাগিছে। টাটা, জয় শ্ৰীৰাম কৈ দিয়া, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তো গাইছ ইয়াত প্ৰায় গৰমটো বহুত বেছি, কাৰণ ৰ'দ মানে বহুত দিছে ইয়াত। কি ক'ম, এনেকৈ খোজকাঢ়িব পৰা নাই। তো মানে গৰমত গোটেই চোলা ভিজি গৈছে, তো গেঞ্জি ভিজি গৈছে, চোলাও ভিজি গৈছে, একো খোজকাঢ়িব পৰা নাই গৰমৰ ৰ'দত। তো ভাবিছোঁ অকণমান আগত ৰৈ লওঁ, কিন্তু ৰ'লেও নহ'ব। তো য'তে থাকিম, তো সেইখন জেগাত মানে এতিয়া গৈ থাকিলে সন্ধিয়া হ'ব। তো এতিয়া আমি অলপ যদি জিৰণি লওঁ, তো তেতিয়াহ'লে ৰাতি হৈ যাব। তো এতিয়া ৰাতি কৰিব নিবিচাৰোঁ, সেইটো কাৰণে এতিয়া সময় নলওঁ, মানে ভাগৰো নামাৰোঁ। তো জয় শ্ৰীৰাম।